বৰ্তমান ফেচবুকত চলি থকা এটা ডাঙৰ ট্ৰেণ্ড বিনোদ কোন বিনোদ কি কথা ক'ৰ পৰা আহিলে সেইবোৰ বহুতে নাজানে কিন্তু মেমছ বনাই আছে য'ত লিখিছে বিনোদ ফেচবুকত কিবা এটা পোষ্ট দিছে তাত কমেণ্ট আহিছে বিনোদ ইউটিউবত প্ৰত্যেকটো ভিডিঅ'ৰ তলত কমেণ্ট মাৰিছে বিনোদ 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 আচলতে এই বিনোদ কোন হয় আৰু বিনোদ ক'ৰ পৰা কেনেকৈ আহিলে সেই বস্তুটো বহুতে নাজানে মেক্সিমামে নাজানে কিন্তু মেমছ হিচাপে এইটো শ্বেয়াৰ হৈ আছে বৰ্তমান খুব বহলভাৱে প্ৰথমতে আহিলে JCB কি খুদাই সেইটো ভাইৰেল হ'ল তাৰপিছত আৰু কিবা কিবি তাৰপিছত এবাৰ আহি গ'ল বিনোদ 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 এতিয়া কথাটো হ'ল বিনোদ কোন হয় আজি এই ভিডিঅ'টোত মই আপোনালোকক সেই গোটেইখিনি কথা ক'ম বিনোদ কোন হয় আৰু ক'ৰ পৰা আহিলে আৰু কেনেকৈ ভাইৰেল হ'ল সেইখিনি ক'বলৈকে মই আজি ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ আৰু এটা এইখিনিতে মই কথা এটা জনাই থ'ম আপোনালোকক মোৰ যিহেতু এই চেনেলটো ভ্লগ চেনেল হয় আৰু মই ভ্লগ ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ এতিয়া মই ভ্লগ চেনেল মই বেলেগকৈ ক্ৰিয়েট কৰিছোঁ আৰু সেই চেনেলটোৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব এই ভিডিঅ'টোৰ আপোনালোকে সেই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ পৰা মোৰ চেনেলৰ যিখিনি ভ্লগ ভিডিঅ' আপোনালোকে তাত দেখা পাব গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লিংক মই ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে এতিয়া মূল ভিডিঅ'টোলৈ আহিছোঁ মই কুলদীপ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰু আজি মই আপোনালোকক ক'ম খুব ভাইৰেল হৈ থকা বিনোদ নামৰ সেই মেমছটো কেনেকৈ আহিলে ক'ৰ পৰা আহিলে কি কথা চাওক ফেচবুকত বা হোৱাটছএপত হওক বা ইউটিউবত হওক প্ৰত্যেক দিনাই বা প্ৰত্যেক সপ্তাহত এটা এটা ট্ৰেণ্ড চলি থাকে আৰু প্ৰত্যেকটো বস্তু ভাইৰেল হোৱাৰ আঁৰত আচলতে কিছুমান লজিক থাকে আৰু প্ৰত্যেকটো ঘটনাতে কেতিয়াবা লজিক আমি দেখা নাপাওঁ কেতিয়াবা এনেই এইবোৰ ভাইৰেল হয় যাৰ কোনো একো অৰ্থ নাথাকে আৰু কিছুমানৰ অৰ্থ থাকে এই যিটো বিনোদ নামৰ ইয়াতে বৰ্তমান চলি আছে সেইটো তেনেকৈ একো অৰ্থ নাই আচলতে কথাটো এনেকুৱা যে ইউটিউবত এটা একাউণ্ট আছিলে নাম তাৰ হ'ল বিনোদ থাৰু নামৰ এজন ইউটিউবৰ একাউণ্ট এটা আছিলে তেওঁ ইউটিউবাৰ বুলি ক'ব নোৱাৰি আচলতে তেওঁ ভিডিঅ' দিছিলে নে মই নাজানো কিন্তু তেওঁৰ নাম আছিলে বিনোদ থাৰু আৰু তেওঁ কি কৰে তেওঁ যাৰ ভিডিঅ' নাচায় কিয় চবতে কমেণ্ট কৰে তেওঁ বিনোদ তেওঁৰ নামটো বিনোদ থাৰু আৰু সেইবাবে তেওঁ প্ৰত্যেকটো ভিডিঅ'তে কমেণ্ট কৰে বেলেগৰ বিনোদ যেনেকৈ মোৰ নাম ধৰক কুলদীপ আৰু মই যদি বেলেগৰ ভিডিঅ' চাওঁ বা আপোনাৰ ভিডিঅ' চাওঁ তেতিয়া মই যদি কমেণ্ট কৰোঁ কুলদীপ বুলি একো অৰ্থ নাই আচলতে কিন্তু সেইটো তেওঁ কি কৰে চবতে বিনোদ বুলিয়ে তেওঁ লিখে য'তে ভিডিঅ' নাচায় কিয় বিনোদ খুব বস্তুটো চবেই দেখা পোৱা হ'ল তাৰপিছত কি কৰিলে এজন ইউটিউবাৰ আছে নামটো স্লেইন পইণ্ট তেওঁৰ চেনেলটো নাম হয় তেওঁ সেই গোটেইবোৰ কালেকশ্যন কৰি যিবোৰ আমাৰ অৰ্থহীন সেইবোৰ চলি আছে বিনোদৰ যিমান যি মানে কমেণ্ট কৰে সেই গোটেইখিনি কালেকশ্যন কৰি সেইটোৰ ওপৰত তেওঁ এটা ভিডিঅ' বনালে আৰু সেই ভিডিঅ'টো মানে বহুত ভাইৰেল হৈ গ'ল जैसे एक वीडियो देख के विनोद थरू बोले विनोद बस विनोद 7 लोग इस कमेंट की विनोदता से इंप्रेस हो गए ये हर जगह ऐसे ही फीडबैक देते हैं Amazon प्रोडक्ट कैसा लगा विनोद इस मूवी में बेस्ट कौन लगा বিনোদ ইফালে বিনোদ ফেচবুকত খুব ভাইৰেল হৈছে বস্তুটো কিন্তু বহুতে নাজানো বুলি বহুতে শ্বেয়াৰো কৰিছে যে বিনোদটো ক'ৰ পৰা আহিলে কি কথা সেইটো আমি গম নাপাওঁ কিন্তু শ্বেয়াৰ হৈ আছে খুব এইটোৱে কাহিনী আচলতে বিনোদ থাৰু নামৰ এজন ব্যক্তি আছিলে এতিয়াও আছে ব্যক্তি আছে তেওঁ মানে য'তেই কমেণ্ট কৰে তাৰ মানে নিজৰ নামটো লিখা গ'ল বিনোদ আনকি এমাজনৰ কিবা ফিডবেক দিব হ'লেও তেওঁ তাতো বিনোদ বুলিয়ে তেওঁ কমেণ্ট কৰে জমনি কথা আচলতে সেই তেনেকৈয়ে ভিডিঅ'টো আচলতে তেওঁৰ ভাইৰেল হ'ল যি বনালে আচলতে স্লেইন পইণ্ট নামৰ যি ইউটিউব চেনেলটো আছে তেওঁ ভাইৰেল হ'ল বস্তুটো 4.7 মিলিয়ন তেওঁ সেই ভিডিঅ'টোত ভিউজ গৈছে আৰু মিলিয়নছত হয়তো তেওঁৰ ছাবস্ক্ৰাইবাৰ আছে সেইটোৱে একো কথা নাই যদি আপোনাৰ নাম কিবা কিবি হয় অৰ্থাৎ এই ভিডিঅ'টো মোৰ হয়তো বহুত বিনোদে চাই থাকিব পাৰে বিনোদ হাজৰিকা বিনোদ কিবা কিবি তেওঁলোকে কমেণ্ট কৰিব পাৰে বিনোদ জমনি কৰিব আচলতে কৰে এইবোৰ কিন্তু নামটো আচলতে অলপ তেনেকুৱা টাইপ ভাইৰেল হৈ গ'ল তেওঁ ভিডিঅ'টো বনালে সেইটোৱেই বিনোদৰ কাহিনী আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু বিনোদ কেনেকৈ আহিলে নামটো সকলো গম পালে বিনোদ থাৰুৰ পৰা বিনোদ আহিছে অৰ্থ নথকা কথা আচলতে এইবোৰ সেইখিনি ভিডিঅ'টো ক'ব লগা আৰু মই যিহেতু আপোনাক কৈছোঁৱেই যে মোৰ বেলেগ এটা চেনেল ক্ৰিয়েট কৰিছোঁ মই মোৰ ভ্লগ ভিডিঅ'খিনিৰ কাৰণে লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ আকৌ এবাৰ কৈছোঁ সেইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ প্ৰত্যেকটো ভ্লগ আপোনালোকে পাই থাকে একেবাৰে নতুন চেনেল হয় ভিডিঅ' আপলোড কৰা নাই মই কৰিম আৰু গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক এটা কৰি দিব আৰু যিসকলে প্ৰথমবাৰ আহিছে
ভিডিঅ'টোত অৰ্থাৎ মোৰ চেনেলটোত তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এইটো মোৰ প্ৰথম চেনেল আৰু সেইটো মোৰ ছেকেণ্ড চেনেল হ'ব ব্লগ, কুলদীপছ ব্লগ। থেংক ইউ। ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।